ফ্ৰেণ্ড, তো আপোনালোকে জানে চাগে আজি 5 জুন, আজি বিশ্ব পৰিৱেশ দিৱস। আজি আমি গছ ৰোপণ কৰিবলৈ যাবলৈ ওলাইছোঁ। আপোনালোকৰ ঘৰত চাগে গছ ৰোপণ কৰে, আজি আমি কৰিম বুলি ভাবিছোঁ। তো আমি গছ পুলি ল'বলৈ যাই আছোঁ এতিয়া। তো ভিতৰতে একেলগে এই দুইজন আহি আছে, 5জন হ'লো আৰু আমি এতিয়া 5জন 5টা বুলি ইপানে আছে। তো গাইছ, এতিয়া আমি যাই আছোঁ গছ পুলি ল'বলৈ। আগত 2জন গৈছে আৰু আমি যাই আছোঁ এতিয়া। পালোঁ আহি। আমি এতিয়া নাৰ্চাৰীত যাই আছোঁ। তো গাইছ, আপোনালোকে ইয়াত আহিব পাৰিব, আমি অদি যাম। তো গাইছ, আমি যাবলৈ ওলাইছোঁ, আপোনালোকে হওক। তো গাইছ, আপোনালোকে চাই আছে কি মজা পল্লী। আপোনালোকৰ বেলেগ ৰুমত দেখুৱাই আছোঁ। বহুত কেইটা ৰুম আছে, 6-7টামান ৰুম আছে। এয়া কি মজা ঘৰ। তো গাইছ, আপোনালোকে আমাৰ ভিডিঅ'টোত ভাল লাগিলে লাইক। তো গাইছ, আমি পুলি বিচাৰি আছোঁ। এইটো কি গছ বা? মই গছটো চিনি পোৱা নাই। এইটো লচু গছ নিব পাৰে। তো গাইছ, আজি আমি গছ পুলি চাই আছোঁ। 3টা ৰুমত চালোঁৱেই আৰু এইটো ৰুমত চাই আছোঁ। তো গাইছ, আমাৰ বাইদেউজনী বোলে ফৰেষ্টাৰৰ হেড হয়, সেইকাৰণে আমি 2টা বেছিকৈ লৈ ল'লোঁ। আমি এতিয়া আৰু বেলেগ ৰুমত যাই আছোঁ।
ফটো উঠিব লাগে সেইকাৰণে ফটো উঠিলোঁ। তো গাইজ আমি গছপুলি ল'লোঁ, এয়া গছপুলি লৈ ল'লোঁ। এতিয়া আমি পুতিবলৈ যাবলৈ ওলাইছোঁ। বৰ্তমান ভিডিঅ'টো শেষলৈকে আমি চাই থাকক আপোনালোকে। যদি ভাল লাগে লাইক কমেণ্ট কৰিব। তো গাইজ এতিয়া গাৰা খুন্দা কাম চলি আছে, গাঁতটো খুন্দিব লাগিব। অলপ এইফালে চাই দিয়া, অলপ এইফালে চাই দিয়া নাই, কি মজা। এই আমার তো খুন্ডা মানে তো তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। তো গাইজ আমি এতিয়া গছপুলি ৰুই আছোঁ, গছপুলি ৰুই আছোঁ আৰু ৰুই থাকিম। ভৱিষ্যতে গছডাল ডাঙৰ হৈ ফল দিয়ে, অপেক্ষা ৰাখিলোঁ গছডালৰ কাৰণে। আমাৰ গছপুলি ৰোপণ কৰা হ'ল। এতিয়া আমি বাঁহ কাটি আছোঁ। বাঁহ কাটাৰ হোৱাৰ পিছত আমি এতিয়া খেৰাও দিম। তো গাইজ আমি এতিয়া খেৰাও দি আছোঁ, বস্তাৰে দি আছোঁ এতিয়া বৰ্তমান। পিছলৈ আমি ভালকৈ দিম। এতিয়া জাষ্ট গৰুই খাব নোৱাৰাৰ কাৰণে দি আছোঁ। তো দোস্ত আপোনালোকক ভিডিঅ'টো কেনে লাগিছে, ভাল লাগিছে যদি ভিডিঅ'টো কমেণ্ট কৰি জনাব, আৰু আপোনালোকে ৰুইছে নে নাই আমাক কমেণ্ট কৰিব, আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি নতুনকৈ আহিছে। তো গাইজ আজি আমি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।